ভালে থাকিবলৈ হ'লে ৰাজপ্ৰসাদৰ প্ৰয়োজন নাই। তুমি ভৰসা দিয়া এজন মানুহে যথেষ্ট। আৰু শুনা, তোমাৰ মা দেউতাক তুমি বৃদ্ধাশ্ৰমত পঠোৱাৰ আগতে এবাৰ ভাবি চাবা, আজি যদি তেওঁলোক নাথাকিলে হয় তেতিয়াহ'লে তোমাৰ ঠিকনাটোৱে অনাথ আশ্ৰম হ'ল হয়। আৰু শুনা, এবাৰ তুমি নিজে গুৰুত্ব দিয়া কমাই দিয়া, তাৰ পিছত চাবা তোমাৰ সেই বালৰ আপোন মানুহ এদিনতে নোহোৱা হৈ যাব। আৰু শুনা, ভুলটোতো মোৰেই আছিল, কাৰণ প্ৰেমত পৰিছিলোঁ মই, আকৌ তোমাৰ লগত, য'ত নেকি নিজতকৈও বেছি ভাল পাই পেলাইছিলোঁ তোমাক। আৰু শুনা, ধনী দুখীয়াৰ লগত কোনো মতলব নাই, ল'ৰাজন সৎ মানেই হ'ল ছোৱালীজনী সুখী। আৰু শুনা, এদিন তুমিও বিচাৰিবা মোক, কেৱল অলপ সময়ৰ অপেক্ষা।